মৰ্নিং এভৰিৱান। আজি মই গাঁৱলৈ আহিলোঁ, তাকে অলপ গাঁৱৰ পৰিৱেশটো দেখাম বুলি ভাবিছোঁ। ইয়াৰ গাঁৱৰ আমাৰ নদীৰ কাষ হয়, ইয়াতে ল'ৰাবোৰে পুলিচ ট্ৰেইনিঙৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, তাকে মই অলপ দেখাম বুলি ভাবিছোঁ। আৰু খেতিপথাৰো ইয়াত বহুত ভাল হয়, মই দেখাম আমাৰ গাঁৱত কেনেকৈ কি হয়। আৰু চাব আপোনালোকে মোৰ ভিডিঅ'বোৰ মই দেখাই আছোঁ। চ' ধুনীয়া লাগিছে পৰিৱেশটো, ওচৰতে নদী এখন আছে, নদীখনৰ ভিউছো মই দেখাম আপোনালোকক। নদী কাষৰ পৰিৱেশটো সঁচাই বহুত মনোমোহা হয়, ধুনীয়া ধুনীয়া ঝাও-বন আৰু কাষতে কহুৱা ফুলি আছে। মই দেখাবলৈ প্ৰায় চেষ্টা কৰিম কেনে লাগে। আৰু আজি ৱেডাৰটো বহুত ধুনীয়া লাগিছে, আকাশখনো একদম ডাৱৰে আৱৰি আছে। ইফালে ভালেই লাগে। এনেকৈ সৰুতে এইবোৰতে দৌৰি খেলি মেলি ডাঙৰ দীঘল হৈছোঁ। এতিয়া কৰ্মসূত্ৰে বাহিৰত থকাৰ কাৰণে প্ৰায় বহুত জেগা মিছ কৰোঁ। চ' আপোনালোকক দেখাম। ইয়াত খেতি খুব ভালেই হয়, খেতিখিনি মই দেখাবলৈ চেষ্টা কৰিম। ৰবি শস্য প্ৰায় হ'ব হৈছে আৰু ইয়াতে ভাল লাগে এনেকৈ। মই আমাৰ বুঢ়ীদিহিং নদীখন দেখাব পাৰোঁ, এইটো চাইডে শিৱসাগৰ আৰু এইটো চাইডে আমাৰ ডিব্ৰুগড় পৰে। চ' চাব আপোনালোকে মোৰ ভিডিঅ'বোৰ। গাঁৱৰ চব্জি বাৰী, ইয়াত ধুনীয়াকৈ দাংবডি লাগিছে, জিকাৰো আছে, ৰঙালাও, জিকা, দাংবডি, ধুনীয়াকৈ চব্জি লাগিছে। ভাল লাগে এনেকৈ দেখিলে। গাঁৱৰ ল'ৰাবোৰ এনেকৈ কৰিলে খুবেই ভাল লাগে। আজিকালি চব ব্যস্ততাৰ মাজতো যে এইখিনি কৰি আছে, তাকে ভাল লাগিছে চাই। ইয়াত জিকা লাগিছে, দেখিছেনে? আহিব, আমাৰ ইয়াত লোকেল চব্জি এভেইলেবল আছে। চ' ভাল লাগিছে এনেকৈ। ল'ৰাবোৰ যে আজিকালি চব বিজি হৈ আছে। এইবোৰ দেখিছেনে? ৰঙালাওৰ চব্জি আছে, ৰঙালাও লাগিব হৈছে আৰু এইফালে কিমান দূৰলৈকে কৰি থৈছে, বহুতখিনি খেতি আছে। এই আমাৰ দাদা বৌ আৰু গছ কটাত লগাইছে আজি। এইজন আমাৰ খুৰা। ঐ দাদু, কেনেকুৱা লাগিছে উঠি? এয়া গছো অলপ ডাঙৰ হৈ গৈছে, ঘৰত পৰিবৰ কাৰণে কাটি দিয়া হৈছে। আৰু আকৌ মাজু দাদাই ঘৰ বনাব লৈছে, সেইকাৰণে গছখিনি কাটি দিয়া হৈছে। চ' এনেকৈ আৰু খুৰীয়ে তাঁত লগাইছে, তাঁত বাতি কৰি আছে। খুৰী, কেনেকুৱা লাগিছে ৰ'দত আজি কাম কৰি? ৰ'দত বিৰাট ভাল লাগিছে। গাঁৱৰ পৰিৱেশটো সঁচাই ভাল লাগে। ইমান চোকাও নহয় বাৰু ৰ'দটো। এই মোৰ বোৱাৰী ছোৱালী দেই, ফুলালি ছোৱালী। আজি চব ব্যস্ত দেওবাৰ। এইফালে কটাৰী নাল লগাই আছে দাদাই। এয়া তাঁতৰ কাম আৰম্ভ হৈছে, এতিয়া বিহাটানি হৈ গ'ল। এতিয়া কি কৰিব আপোনালোকে? এয়া ৰাজ ভৰাব লৈছে। এয়া গাঁৱৰ পৰিৱেশ সঁচাই ভাল লাগে গাঁৱলৈ আহি কিনে। দেখিছেনে? বৌ আছে আৰু এইফালে ফুলালি ছোৱালী, খুৰী দুজনী আছে, তাকে চবেই গৈছে। এইটো আমাৰ ভঁৰালটো হয়, পুৰণা হ'ল, নতুনকৈ বনাবলৈ হৈছেগৈ। আৰু ধান মাৰি আছে আমাৰ। কি ধান হয় এইটো? ধানটো কি নাম? পঞ্জাৱ লাহি ধান বোলে। আমাৰ ধানবোৰ গুটি ধান কৰি নথয়, এনেকৈ সেই মানে মুঠিয়ে কৰি ভাল ৰাখে। যেতিয়া প্ৰয়োজন হয় তেতিয়া ধানবোৰ উলিয়াই আনে আৰু মাৰি লৈ ৰ'দত দিয়ে। আৰু এই ধানটো মাৰিবলৈ বিশেষ কষ্ট নহয়, জোকাৰি দিলে এনেকৈ হৈ যায়। যিমানে শুকাই যায় সিমানে ভাল হয়। দেখাইছোঁ ঘৰৰ কাম আৰম্ভ কৰি আছোঁ। বৰ্তমান হোৱাগৈ নাই, গাঁৱৰ ঘৰ হয়। চ' অলপ বাকী আছে, হ'বগৈ আৰু অলপ দিনৰ পাছতে। গতিকে
যে ধানখিনি দেখিছে এইখিনি বাও ধান হয়, আমাৰ হয়। তললৈ নামি যাব নোৱাৰি, ধান বহুত ওখ হৈ আছে। চ' এনেকৈ দেখালোঁ আৰু ধানবোৰ। এইবোৰ যিমান ধান দেখিছে এইবোৰ বাও ধান হয়। এখন ধাননি পথাৰ আমাৰ। সৰুখিনি আমাৰ শালি ধান হয়। যাবলৈ অলপ ঘূৰি যাবলগীয়া হয়, এইফালে পানী আছে কাৰণে যাব নোৱাৰি। ধানবোৰ ভালেই হৈছে আঁতৰৰ পৰা দেখি।